ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক কবি অরূপ চৌধুরীর কবিতা ভালোবাসতে বলুন স্যার। ম্যাডাম, আপুনি মোক মাতিছিল? দেউতা আহিছিল? মাও? বুজিছোঁ কমপ্লেইন কৰিছে নহয়। মই পঢ়া শুনা নকৰোঁ, তৰ্ক কৰোঁ, বস্তু ভাঙোঁ, মোবাইল বিচাৰি দাবী কৰোঁ, টিভি চাব বিচাৰোঁ। সঁচা মেডাম, সকলো সঁচা। আপুনি আপুনি মোক শাস্তি দিয়ক মেডাম, দিয়ক। তেওঁলোকৰ কথা শুনি শাস্তি দিয়ক মেডাম। কি? শাস্তি নিদিয়ে? আপুনি মোৰ কথা শুনিব বিচাৰিছে? কি কথা মেডাম? কওকচোন কওক। ভাল পোৱাৰ কথা? মায়ে? দেউতাই? কোনেও নাপায়। তেওঁলোকে ভাল পায় কেৱল পৰীক্ষাৰ 90% নম্বৰক। পঢ়া ভাল পোৱা নাই, আছে ভাল আশা। তেওঁলোকৰ ভাল পোৱা হ'ল নম্বৰৰ টাৰ্ম ডিপজিট। তেওঁলোকেতো মানুহ গঢ়িব নিবিচাৰে, বিচাৰে এটা মেচিন, এটা জীৱন্ত মেচিন, যি কেৱল নম্বৰ ঘটিব জানে, বেছিকৈ আৰু বেছি নম্বৰ। জানে মেডাম, তেওঁলোকে মোক ছবি আঁকিব নিদিয়ে, গান শুনিব নিদিয়ে। আকাশৰ জোনটো চাই থাকোঁ যদি জোৰ কৰি ধৰি আনি টেবুল লাইটৰ তলত পঢ়া কিতাপ মেলি মোক বহুৱাই দিয়ে। বাহিৰা কিতাপ নিদিয়ে। আনকি APJ কালামৰ মই ভাল পোৱা কিতাপখন মেলি ল'লেও কয়, টিউচনৰ সময় হ'লে। জানে মেডাম, ক্লাছ 9ত পঢ়োঁ। মোৰ 6জনকৈ টিউটৰ। তেওঁলোকে মোক নিজে পঢ়িব নিদিয়ে। সকলো সময়তে পৰীক্ষাৰ বাবেই কেৱল বকনি, গালি, সপনি। শুনি মোৰ পলাবৰ মন যায়। কেতিয়াবা মন যায় যেন এই পৃথিৱীখনকে এৰি গুচি যাম। নাই মেডাম, মই মেচিন হ'ব নোখোজো মেডাম, মই মেচিন হ'ব নোখোজো। জানে মেডাম, আজিও ভাত খোৱা নহ'ল। খাবলৈ বহিছোঁহে মাতো। সেই আগৰ দৰেই বকনি আৰম্ভ হ'ল নহয়। বক। শুনি মোৰ খঙে চুলিৰ আগ পালেগৈ। মই খোৱা থাল দলিয়াই দি ওচৰতে থকা টিভিটো ঠেকেচি ভাঙি কিতাপ লৈ একেকোবে আহি এয়া স্কুল পালোহি। সেই পৰিৱেশত ভাত খাই থকাতকৈ উপবাসে থকাও ভাল। ভোক আছে, ভোক আছে। কিন্তু মোৰ অকণো কষ্ট নাই, কষ্ট একেবাৰেই নাই। কাৰণ মই যে মোৰ মৰমৰ বন্ধুবোৰৰ লগত আছোঁ, আপোনালোকৰ লগত আছোঁ। কিমান আপোন এই বন্ধুবোৰ, ছাৰ বাইদেউবোৰ। কি বাইদেউ, আপোনাৰ চকুত যে চকু পানী, কিয়? মই আপোনাৰ ওচৰলৈ যাব লাগে, বহিব লাগে? আচ্ছা, আহিছোঁ বাইদেউ। এয়া
বহিছোঁ। টিফিন বক্সটো খুলিলে যে? মোৰ বাবে? নাই নাই বাইদেউ, মোৰ খাবলৈ একেবাৰেই মন নাই। নাখাওঁ বাইদেউ, নাখাওঁ। কি? মই নাখালে আপুনি দুখ পাব? আপুনি ভীষণ কষ্ট পাব। ঠিক আছে, ঠিক আছে। মই কিবা কিবি খাই লওঁ বাৰু অলপ, দিয়ক। নাই, নালাগে। আপুনি মোক নিজ হাতেৰে খুৱাই দিব। দিয়ক বাইদেউ, দিয়ক। কতদিন এনেকৈ ওচৰলৈ মাতি আদৰেৰে মোৰ মুখত কোনেও খোৱা দাঙি ধৰা নাই। মা দেউতাই যদি। বাইদেউ, মইতো পঢ়িবলৈকে বিচাৰোঁ নিজৰ মতে, কিন্তু তেওঁলোকে বিচাৰে তেওঁলোকৰ মতে। বাৰু কওকচোন বাইদেউ, সুন্দৰ ফুলৰ টাব এটা থাকিলে তাত জানো ফুল ফুটিব পাৰে যদি সাৰ নাথাকে? যদি মাটি নাথাকে? যদি মাটিত পানী নাথাকে? নাই নাই, বাইদেউ, তেওঁলোকে চাবুক মাৰিব জানে, খুৰাৰ পিঠিত আদৰ কৰিব নেজানে। সিহঁত সকলো চোৰ। মোৰ যে সকলো চুৰ কৰি লৈ গ'ল। মোৰ সপোন, মোৰ সময়, মোৰ হাঁহি, মোৰ বন্ধু, মোৰ খেলা, মোৰ বয়স, মোৰ ইচ্ছা, এই আকাশ, গছ গছনি, চৰাই চিৰিকটি, ফুল ফুলনি, বেলি, তৰা, জোন, সকলো চুৰ হৈ গ'ল, সকলো চুৰ হৈ গ'ল। যদি কেতিয়াবা তেওঁলোকৰ ডিঙিত সাৱটি অকণমান আদৰ বিচাৰোঁ, মোৰ কিতাপকে সাৱটি ল'ব কয়। যদি তেওঁলোকৰ আঙুলিত ধৰি সেউজীয়া পথাৰলৈ যাব বিচাৰোঁ, মোক তেওঁলোকে টিউচনলৈ পঠিয়াই দিয়ে। গাটো বেয়া লাগিলে অলপ সময় যদি বিচনাত জিৰণি লওঁ, তেওঁলোকে ইচাতি কৰি মোৰ মুখত আহি পৰীক্ষাৰ ৰুটিনখন মেলি দিয়ে। তেতিয়া খঙত মই প্ৰতিবাদ কৰোঁ। তেওঁলোকে নিজকে একোজন চাইকিয়াট্ৰিক বুলি ভাবে। আচলতে তেওঁলোক হ'ল শতিকাল নতুন ৰোগী। বাইদেউ, টিফিনটো যে শেষ হৈ গ'ল, আপুনি কি খাব বাইদেউ? নাখায়? ভোক নাই? মোক খুৱাওঁতে আপোনাৰ ভোক গুচিল। বাইদেউ, মই এই মুহূৰ্ততে আপোনাক কথা দিলোঁ। মই আৰু তৰ্ক নকৰোঁ, বস্তু নাভাঙো, মোবাইল নিবিচাৰোঁ। তেওঁলোকে মোক মাৰক, পিটক, বকক, আনৰ লগত তুলনা কৰক, মই একোকে নামাতো বাইদেউ, মই একোকে নামাতো। মই এজন ভাল মানুহ হ'ব বিচাৰোঁ। মই এজন আচলতে ভাল মানুহ হ'ব বিচাৰোঁ।